কীৰ্তিবৰ্ষক লৈ যথেষ্ট ইয়াতে প্ৰতিক্ৰিয়া হৈছে আমচুৰ গুচৰীয়া যিগৰাকী অধিবক্তাই ম্যানমাৰৰ এটা অংশ আছিলে গতিকে এই সন্দৰ্ভত আপুনিও যিহেতু এটা গুচৰীয়া পক্ষ গতিকে কি ক'ব আচলতে অসম সন্মিলিত মহাসংঘই হ'ল মূল গুচৰীয়া আৰু আমাৰ সৈতে আছে NDFBৰ মানে এক্স জেনেৰেল ছেক্ৰেটাৰী গোবিন্দ বসুমতাৰী আৰু ইণ্ডিজিনিয়াছ ট্ৰাইবেল পিপলছ ফ্ৰণ্ট আৰু মানে অসমৰ 105টা মানে খিলঞ্জীয়া সংগঠন আমি সকলোৱে মিলি অসম ভূখণ্ডৰ 1000 বছৰীয়া মানে খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষা কৰিবৰ কাৰণেই আমি ভাৰতৰ সংবিধান মতে 1948 চনৰ 19 জুলাই আমি ভিত্তিবছৰ বিচাৰিয়েই সুপ্ৰিম কোৰ্টত মানে আমি গোচৰ চলাই আছো এই গোচৰৰেই শুনানি হৈছিল এই অতি লজ্জাজনক আৰু ধিক্কাৰজনক কথা যে মূল বিষয়ত যুক্তি দিব নোৱাৰি পাগলৰ দৰে মানে ভ্ৰম বকিছে কালি আদালতত কপিল সিব্বাল তেওঁ ৰিপ্ৰেজেণ্ট কৰিছে জামাতে ইছলামী হিন্দ ৰিপ্ৰেজেণ্ট কৰি তেওঁ কৈছে যে অসম ম্যানমাৰৰ পাৰ্ট আছিল এইটো মানে বুৰঞ্জী 100% বিকৃতকৰণ অসম নামৰ দেশখন আমাৰ স্বাধীন আৰু স্বতন্ত্ৰ আছিল আৰু আমাৰ দেশখন 3বাৰ আক্ৰমণ কৰিছিল 17 শতিকাত সেই সময়ত আছিল আভা আৰু তাৰ পিছত হ'ল ব্ৰহ্মদেশ আৰু তাৰ পিছত হ'ল দেশখনৰ নাম ম্যানমাৰে অসম আক্ৰমণহে কৰিছিল ম্যানমাৰৰ অসম কেতিয়াও পাৰ্ট নাছিল আৰু তৃতীয় ব্যান্ডাবু তাৰ পৰিণতিটো হ'ল যে ব্ৰিটিছ যেতিয়া উপনিৱেশ আৰম্ভ কৰিছিল গোৱালপাৰালৈকে ব্ৰিটিছে দখল কৰিছিল 1824 চনৰ ভিতৰত আৰু সেইকাৰণেই আমাৰ সেই সময়ৰ তদানীন্তন দুগৰাকী ৰজা দুইজন ৰজাৰ মাজত কাজিয়া তাৰ কাৰণেই আমাৰ দুৰ্যোগ আহিছিল মানে পুৰন্দৰ সিংহ আৰু চন্দ্ৰকান্ত সিংহ পুৰন্দৰ সিংহ পলাই গৈ আছিল ভূটানৰ ৰজাৰ আশ্ৰয়ত তেওঁ ভূটানৰ ফুনচিলিং নামৰ ঠাইৰে বঙাইগাঁৱৰে তেওঁ নামি আহি মানে পালতৰা নাৱত পাৰ হৈ গোৱালপাৰাৰ বৰ্তমান যিটো চাৰ্কিট হাউচ মানে ব্ৰহ্মপুত্ৰৰ পাৰত আছে সেই চাৰ্কিট হাউচৰ তাতেই আছিল শিবিৰ ডেভিড স্কটক সাক্ষাৎ কৰি আমাৰ পুৰন্দৰ সিংহই অনুৰোধ জনাইছিল যে মানসকলক খেদি অসমখন উদ্ধাৰ কৰি দিব লাগে সেই একেটাই প্ৰস্তাৱ দিছিল চন্দ্ৰকান্ত সিংহইও সদলবলে গৈ সুকীয়াকে লগ ধৰি আৰু তাৰ পিছতেই ব্ৰিটিছে যুদ্ধ ঘোষণা কৰিছিল মানসকলৰ বিৰুদ্ধে যুদ্ধ কৰি তেওঁলোকক ক্ৰমান্বয়ে মানে গোৱালপাৰাৰ পৰা সেই খেদি লৈ গৈ গুৱাহাটী উদ্ধাৰ কৰি কলিয়াবৰ উদ্ধাৰ কৰি ৰংপুৰ মানে আমাৰ শিৱসাগৰৰ ৰংপুৰ যোৰহাট উদ্ধাৰ কৰিলে ৰংপুৰ উদ্ধাৰ কৰি তাৰপিছত খেদি গৈ একদম জাগুন পাৰ হৈ গৈ তেওঁলোকে মানে ইৰাৱতী নদীৰ পাৰত ইয়াণ্ডাবু নামে ঠাইত শিবিৰ পাতি থমাছ ৰবাৰ্টছন তেওঁ আছিল ব্ৰিটিছ আৰ্মিৰ কেপ্টেইন আৰু তেওঁ ইয়াণ্ডাবু নামে ঠাইত আভা ৰজা তেতিয়া আভা বুলি কৈছে বৰ্তমান ম্যানমাৰ এই আভা ৰজাৰ প্ৰতিনিধিৰ সৈতে এখন চুক্তি কৰিলে আৰু সেই চুক্তিখনেই হ'ল ইয়াণ্ডাবু সন্ধি পত্ৰ ইয়াণ্ডাবু সন্ধিৰ 11টা দফা আছে এই 11টা দফাত কোনো কথা উল্লেখ নাই যে অসমখন ব্ৰিটিছে দখল কৰা বুলি বৰঞ্চ অসমে ইয়াণ্ডাবু সন্ধিৰ দিনা স্বাধীনতা ঘূৰাই পাইছিল লগতে কাছাৰে পাইছিল আৰু জয়ন্তীয়া পাইছিল আৰু মণিপুৰৰ স্থিতাৱস্থা বাহাল ৰখা হৈছিল বুলি 2 নম্বৰ ধাৰাত স্পষ্টভাৱে উল্লেখ আছে গতিকে সেই ইয়াণ্ডাবু সন্ধিৰ পিছত ইয়াণ্ডাবু সন্ধিৰ আগতে ব্ৰিটিছে প্ৰতিশ্ৰুতি দিছিল যে অসম দেশ দখল নকৰে ব্ৰিটিছে অসম দেশ দখল নকৰে বুলি প্ৰতিশ্ৰুতি দি যে তোমালোক আৰু আমাৰ উমৈহতীয়া শত্ৰু মানসকলক খেদি তোমালোকৰ ৰজা আৰু প্ৰজাই বিচৰা মতে এখন মানে চৰকাৰ গঠন কৰি আমি ইয়াৰ পৰা বিদায় ল'ম কিন্তু সেই প্ৰতিশ্ৰুতি ভংগ কৰি ব্ৰিটিছে অবৈধভাৱে অসম দখল কৰিছিল ডেটছ দ্য হিষ্ট্ৰী আৰু তাৰ পিছত ব্ৰিটিছ অকুপাইড যিটো ইণ্ডিয়ান টেৰিটৰীৰ লগত আসাম অকুপাইড টেৰিটৰী বাই দ্য ব্ৰিটিছ এমালগেটেড ভাৰতৰ যেতিয়া বাদশাহ আছিল মোগল সম্প্ৰদায়ৰ মোগলটো অৰিজিনেল আকৌ মংগোলিয়ান যি হওক গতিকে মোগল সম্ৰাটৰ দিনত 17বাৰ আক্ৰমণ হৈছিল 17বাৰ আক্ৰমণ হওঁতেও কিন্তু আক্ৰমণ প্ৰতিহত কৰিছিল অসমে মহাবীৰ লাচিতে শৰাইঘাটৰ যুদ্ধত তেওঁলোকক খেদি পঠিয়াইছিল আৰু তেতিয়াও কিন্তু অসম দখল কৰিব পৰা নাছিল তাৰমানে ভাৰতে অসম দখল কৰিব পৰা নাছিল ভাৰতেহে বাৰে বাৰে অসম আক্ৰমণ কৰিছিল গতিকে অসম এখন স্বাধীন আৰু স্বতন্ত্ৰ দেশ আছিল গতিকে এই দেশখনক মানে অতি মানে জঘন্যভাৱে এই কপিল সিব্বালে ম্যানমাৰৰ অংগ বুলি কৈ তেওঁ মানে যি ধৰণে এটা পৰিস্থিতি সৃষ্টি কৰিব খুজিছে মানে ভাৰতীয়সকলৰ অসমৰ প্ৰতি যিটো বিদ্বেষ অসমক তেওঁলোকে ঘৃণাৰ চকুৰে চাই অসমক তেওঁলোকে অপমান কৰিব খোজে অসমৰ মানুহক মানুহ বুলি গণ্য নকৰে সেই কথাই কালি মানে আদালতত প্ৰতীয়মান হৈছে কাৰণ মূল যুক্তি মূল তথ্যৰ বিৰুদ্ধে একো ক'ব নোৱাৰি তেওঁ পাগলৰ দৰে এই কথা কৈছে গতিকে অসম সন্মিলিত মহাসংঘই
অসমৰ সমস্ত খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ হৈ যিহেতু আমি 105টা খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ এটা কনফেডাৰেশ্যন অফ দি ইণ্ডিজেনিয়াছ পিপল অফ আছাম গতিকে উই ভেহেমেণ্টলি কণ্ডেম মিষ্টাৰ কপিল সিব্বাল আৰু শীঘ্ৰে তেওঁক এই বক্তব্য উঠাই ল'বলৈ আৰু মাননীয় সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াকো আমি আহ্বান জনাব খোজো যে আজি যদি এই ঘটনা আমেৰিকাৰ সুপ্ৰিম কোৰ্টত হ'লহেঁতেন ইংলেণ্ডৰ সুপ্ৰিম কোৰ্টত হ'লহেঁতেন জাৰ্মানীৰ সুপ্ৰিম কোৰ্টত হ'লহেঁতেন চাইনাৰ সুপ্ৰিম কোৰ্টত হ'লহেঁতেন তেতিয়াহ'লে কোৰ্ট মাৰ্চেল লগাই চিফ জাষ্টিছে তেওঁক গতিয়াই বাহিৰ কৰি দিলেহেঁতেন কিয় কাৰণ বুৰঞ্জী বিকৃতিকৰণ কৰি কোনো কথা সুপ্ৰিম কোৰ্টৰ মজিয়াত ক'ব নোৱাৰে ডেটছ দ্য ৰুল কিন্তু সেই কাম কালি দুৰ্ভাগ্যজনকভাৱে মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে নকৰিলে এইটো বৰ হৃদয় বিদাৰক ঘটনা গতিকে ইয়াৰ পৰাই মই আহ্বান জনাইছো হি শুড ডু দিছ গতিকে এনেকুৱা আধা পাগল আৰু বুৰঞ্জী বিকৃত কৰা ব্যক্তিক আদালতৰ মজিয়াৰ পৰা কোৰ্ট মাৰ্চেল লগাই খেদি দিয়া উচিত